গুড মৰ্ণিং ৰাইজসকল। এয়া মই ৰাতিপুৱা ভাত খাবৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ। আপোনালোকেও চাগে গৃহিণীসকলে ৰাতিপুৱা নিজৰ ঘৰত পাকঘৰত সোমাই ভাত পানী বনাই আছে ন। এয়া এতিয়া মই ভাজি বনাবৰ কাৰণে লৈছোঁ। এয়া চাওক, পিঁয়াজ দিছোঁ তেলত, অকণমান লৰাই দিছোঁ। তাৰপিছত হালধি দিছোঁ। এয়া এতিয়া মই আজি বতৰটো বহুত বেয়া, বৰষুণেই দি আছে, একদম ঠাণ্ডা, ইমান বৰষুণ দিছে নহয়। এয়া মই ফেচ ক্ৰীম দিছোঁ কেইটুকুৰামান, এয়া বিলাহী দিছোঁ। কিন্তু কৈ থাকিম মই ন, এটা এটাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, মই কেনেকৈ বনাইছিলোঁ। ভালকৈ বনাব নাজানো, তথাপিও আৰু বনাবলৈ চেষ্টা কৰোঁ অকণমান অকণমানকৈ। এনেকৈ মই লৰাই আছোঁ। নিমখ দিলোঁ। এয়া সোৱাদ অনুযায়ী দিব পাৰে আৰু নিমখ আপোনালোকে কিমান খায় নিজৰ মতে। আমি কমকৈ খাওঁ, কিন্তু কমকৈ দিছোঁ অকণমান নিমখ। ধুনীয়াকৈ চপাই থৈ দিছোঁ। এতিয়া মই পালেং শাক অকণমান দি দিছোঁ, আৰু মাছৰ লগত পালেং খাই ভাল লাগে ন, তো সেইকাৰণে পালেং অকণমান দি দিছোঁ। চাই থাকক আপোনালোকে।